নমস্কাৰ বন্ধু বান্ধৱীসকল অসমীয়া পাঠশালা ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি মই আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ সহায় হোৱাকৈ কেইটামান যথেষ্ট গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো নিশ্চয় ভাল পাব। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অন হুইচ ডে অফ দ্য ইয়েৰ দ্য আৰ্থ ডে ইজ চেলিব্ৰেটেড? বছৰৰ কোনটো দিনত ধৰিত্ৰী দিৱস পালন কৰা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 22 এপ্ৰিল। By which name the Koch coins known? কোচসকলৰ মুদ্ৰাক কি নামেৰে জনা যায়? কোচসকলৰ মুদ্ৰাক নাৰায়ণী নামেৰে জনা যায়। Name a rainforest of Assam. অসমৰ এখন বৰ্ষাৰণ্যৰ নাম লিখা। দিহিং পাটকাই হৈছে অসমৰ এখন উল্লেখযোগ্য বৰ্ষাৰণ্য। In which year Forest Conservation Act was enacted? বন সংৰক্ষণ আইন কোন চনত প্ৰণয়ন কৰা হৈছিল? 1980 চনত বন সংৰক্ষণ আইন প্ৰণয়ন কৰা হৈছিল। Who was the Ahom King during the Saraighat battle? Saraighat যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল? আৰু সেই সময়ত আহোমৰ ৰজা আছিল উদয়াদিত্য সিংহ। When was the Battle of Saraighat fought? কিমান চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল? 1671 চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল। Who wrote হুমায়ুন নামা? হুমায়ুন নামাখন কোনে লিখিছিল? গুলবদন বেগমে হুমায়ুন নামাখন লিখিছিল। In which year the sati system was abolished in India? ভাৰতত সতীদাহ প্ৰথা কোন চনত ৰদ কৰা হয়? 1829 চনৰ 4 ডিচেম্বৰ তাৰিখে ভাৰতত সতীদাহ প্ৰথা ৰদ কৰা হয়। Who was the Kashmiri king to marry a কামৰূপা princess? কামৰূপৰ ৰাজকুমাৰীৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱা কাশ্মীৰৰ ৰজাজন কোন? আৰু সেই ৰজাজন আছিল মেঘবাহন। Who was the Ahom king to create the post of the বৰবৰুৱা? কোনজন আহোম ৰজাই বৰবৰুৱা পদবীৰ সৃষ্টি কৰিছিল? প্ৰতাপ সিংহই বৰবৰুৱা পদবীৰ সৃষ্টি কৰিছিল। Who had taken the title of বৰৰজা? বৰৰজা উপাধি কোনে লৈছিল? ফুলেশ্বৰী কোঁৱৰীয়ে বৰৰজা উপাধি লৈছিল আৰু ফুলেশ্বৰী কোঁৱৰী আছিল শিৱসিংহৰ পত্নী। Who was the author of the book হস্তিবিদ্যানৱ? হস্তিবিদ্যানৱ গ্ৰন্থখনৰ লেখক কোন? আৰু হস্তিবিদ্যানৱ গ্ৰন্থখনৰ লেখক আছিল সুকুমাৰ বৰকাইত। In which year Asiatic Society was established? কিমান চনত এছিয়াটিক ছ'চাইটি গঠন কৰা হৈছিল? 1784 চনৰ 15 জানুৱাৰীত এছিয়াটিক ছ'চাইটি গঠন কৰা হৈছিল আৰু ইয়াৰ প্ৰতিষ্ঠাপক আছিল ছাৰ উইলিয়াম জনছ। Who was the author of অৰ্থশাস্ত্ৰ? অৰ্থশাস্ত্ৰৰ লেখক কোন? আৰু অৰ্থশাস্ত্ৰৰ লেখক হৈছে কৌটিল্য। বন্ধুসকল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো নিশ্চয় ভাল পালে। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব।